Hello everyone, welcome to my channel Positive Vibes. আপোনালোকৰ ভাল নিশ্চয় আজি মই আপোনালোকলৈ খৰিচা সৈতে মুৰ্গী মাংস এটা ৰেচিপি লৈ আহিছোঁ গতিকে আহকচোন চাওঁ ৰেচিপিৰ বাবে লৈছোঁ মুৰ্গী মাংস পিয়াজ পাত আদা নহৰু পিয়াজ খৰিচা তেজপাত আৰু জলকীয়া প্ৰথমতে আদা নহৰুখিনি পিচি লৈছোঁ আৰু এয়া হৈ গ'ল খুন্দি এতিয়া এখন পেন গৰম কৰিছোঁ আৰু পেনখনত তেল গৰম হ'বলৈ দিছোঁ তেলখিনি গৰম হোৱাত তেজপাত জলকীয়া আৰু পিয়াজখিনি দি অকণ সময় ভাজি লৈছোঁ লগতে দিছোঁ পিয়াজ পাত আৰু আদা নহৰু পিছা এতিয়া এইখিনি অকণ সময় মিলাই ভাজি লওঁ ভাজি লোৱাৰ পিছতে মাংসখিনি দি দিছোঁ আৰু এতিয়া মছলা দিম প্ৰথমতে দিছোঁ হালধি গুড়ি তাৰ পিছত চিকেন মছলা জালুকৰ গুড়া গৰম মছলা নিমখ ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ এতিয়া এই সকলোখিনি ভালদৰে মিলাই পেলাম আৰু সিজিবৰ বাবে গেছটো সিম কৰি এখন ঢাকন মাৰি থৈছোঁ 5 মিনিট মানৰ পিছত দেখিছোঁ তেল এৰিছে মানে মাংসখিনি সিজিও হৈ গৈছে তেতিয়া খৰিচাখিনি মিলাই দিছোঁ আৰু এইখিনি অকণ সময় ভাজিম ভালদৰে ভজাৰ পিছত ইয়াত পানী ব্যৱহাৰ কৰিম পানী মই কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু উতলিবলৈ দিম অলপ উতল অহাৰ পিছত মই ধনিয়া পাত দিছোঁ এইটোৱে আছিল মুৰ্গী মাংসৰ সৈতে খৰিচা ৰেচিপি আপোনালোকে এনেকৈ বনাই খাবচোন খাবলৈ বহুত টেষ্টি হয় আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ৰেচিপিটো যদি চাই ভাল পালে আপুনি প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ